ছাত্ৰ ছাত্ৰীসকল আমি আগৰ ভিডিঅ'ত পাঁচটা ফকৰা যোজনাৰ বিষয়ে জানিছিলোঁ আজি আকৌ পাঁচটাৰ বিষয়ে জানিম প্ৰথমটো হ'ল গুৰ মাৰি গংগাত পেলোৱা দ্বিতীয়টো ঘন ঘনকৈ দিবা আলি তেহে খাবা নানা হালি তৃতীয় ছটৰ বিহুলৈ ছমাহ থাকোঁতেই হাত মেলি নচা চতুৰ্থ চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি পঞ্চম টেঙা আম এবাৰহে বেচিব পাৰি এতিয়া আহাচোন এই পাঁচটাৰ বিষয়ে অলপ বিতংকৈ জানো গুৰ মাৰি গংগাত পেলোৱা গংগা হিন্দুসকলৰ পবিত্ৰ নদী হিন্দুসকলে বিশ্বাস কৰে যে গংগাত গা ধুলে পাপ নাইকিয়া হয় পাপ খণ্ডন হয় পুণ্য হয় আৰু সেইমতে মৃতকৰ যিসকল মৃত্যু হৈছে মৃত্যু হোৱা লোকৰো অস্থি বিসৰ্জন দিয়ে গংগাত যাতে তেওঁলোক হিপুৰিত তেওঁলোকৰ আত্মা কল্যাণ হয় কেতিয়াবা কি হয় সমাজত কোনোবাই কাৰোবাক কষ্ট দিবৰ বাবে ক্ষতি কৰিবৰ কাৰণে গুৰ মাৰি দিয়ে আৰু গুৰ মাৰি দিয়ে তেতিয়া যাক গুৰ মাৰে সেই মানুহজন গৈ গংগাত পৰে ফলত কি হ'ল মানুহজনটো ভালে হৈ গ'ল যে গুৰ মাৰিলে গংগাত পৰিলে গংগাত স্নান কৰিলে যাৰ ফলত মানুহজন পুণ্য অৰ্জন কৰিলে এতেকে ইয়াৰ পৰা এইটোকে বুজা যায় যে সমাজত কেতিয়াবা কোনোবা মানুহে কাৰোবাৰ অনিষ্ট কৰিবলৈ বিচাৰে যদিও সেই অনিষ্ট কৰোঁতে মানুহজনৰ উপকাৰহে হয় ঘন ঘনকৈ দিবা আলি তেহে খাবা নানা হালি শালি ধানৰ কাৰণে যথেষ্ট পৰিমাণৰ পানীৰ প্ৰয়োজন হয় পানী নহ'লে শালি ধান ভালকৈ নহয় আৰু এই কথাটো খেতিয়কে জানে সেয়েহে খেতিয়কে শালি ধান ভালদৰে হ'বলৈ হ'লে কি কৰে পানী দিয়ে আৰু পানী ৰবলৈ হ'লে যদি মাটি বাম হয় তেতিয়া পানী নৰয় তেতিয়া কি কৰে খেতিয়কে যে আলি দিয়ে আলি দিলে তেতিয়া পানীটো ৰৈ যায় আৰু শালি খেতি ভাল হয় পানীটো গুচি যাব নোৱাৰিব আৰু তেতিয়া ঘন ঘনকৈ আলি দিব যাতে আৰু ভালদৰে পানীবোৰ ৰয় আৰু শালি খেতি ভালদৰে হয় ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে যদি কিবা এটা বিষয়ত কোনো বিষয়ত যদি আমি সুফল পাব খোজো বা কৃতকাৰ্য হ'ব বিচাৰো তেতিয়াহ'লে তাৰ উচিত ব্যৱস্থাও ল'ব লাগিব আমি মানে কষ্ট কৰিব লাগিব আমি সেইমতে আগবাঢ়ি যাব লাগিব যে কেনেদৰে কামটো হয় সেইমতে বিচাৰ বিবেচনা কৰি তাৰ ব্যৱস্থা ল'ব লাগিব ছটৰ বিহুলৈ ছমাহ থাকোঁতেই হাত মেলি নচা অসমীয়াৰ আপোন অসমীয়াৰ মৰমৰ হ'ল ছটৰ বিহু অসমীয়া জাতিৰ বাবে অতি আদৰৰ মানুহে ৰৈ থাকে এই বিহুলৈ এই বিহুত মানুহে হেঁপা পলুৱাই নাচে গীত গায় আনন্দ উপভোগ কৰে আৰু এখন মানে সুখৰ মায়াপুৰীলৈ যায় সংসাৰত এনেকুৱা কিছুমান মানুহ আছে যি বিহুৰ নামত এনেকুৱা উত্ৰাৱল হৈ যায় যে বিহুলৈ ছমাহ থাকোঁতেই তেওঁলোকে নাচ গান আৰম্ভ কৰি দিয়ে ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে কিছুমান মানুহে এই আশা পূৰণৰ চেষ্টা কৰক বা নকৰক মানে হওক বা নহওক কিন্তু সেইটো ভাবিয়েই ছমাহ আগতে ভাবি চিন্তিয়েই সময় পাৰ কৰে সময় কটাৰ বেছি উৎসাহিত হৈ পৰে এনেকুৱা সকলো সময়তে কিন্তু এনে ঘটনা মংগলজনক নহয় চুৰ গ'লে বুদ্ধি বৰষুণ গ'লে জাপি চুৰে যাতে ঘৰৰ সম্পত্তি ঘৰৰ বস্তু চুৰ কৰি লৈ যাব নোৱাৰে তাৰ কাৰণে আগতেই বুদ্ধি উলিয়াব লাগে যে এইটো কাম কৰিলে চুৰে সোমাব নোৱাৰিব আৰু বস্তু লৈ যাব নোৱাৰিব এনেকুৱা আগতীয়াকৈ গৃহস্থই ভাবিব লাগে বা বুদ্ধি উলিয়াব লাগে ঠিক তেনেদৰে বৰষুণৰ পৰা ৰক্ষা পাবলৈ হ'লে জাপি মানে ছাতিৰ প্ৰয়োজন হয় মানে সেই ছাতি আগতীয়াকৈ মানে উলিয়াব লাগিব ৰাখিব লাগিব মানে বৰষুণৰ পৰা যাতে আমি মানে তিতি বুৰি জুৰুলি জুপুৰি হৈ নাযাওঁ তাৰ কাৰণে ছাতিটো আগতীয়াকৈ ৰেডি কৰি ৰাখিব লাগিব
কিন্তু যদি চুৰ হৈ যায়, চুৰ হোৱাৰ পিছত যদি আমি বুদ্ধিটো ওলাওঁ, তেতিয়া সেই বুদ্ধিৰ কোনো কাম নাই। ঠিক তেনেদৰে বৰষুণত ভিজাৰ পিছত তিতি পুৰি জুলি জুপুৰি হোৱাৰ পিছত যদি ছাতিটো লোৱা হয়, সেই ছাতিৰ কোনো কামত নাহে। ইয়াৰ পৰা ইয়াকে বুজোৱা হৈছে যে সময় থাকোঁতে মানে অনিষ্ট হোৱাৰ আগতে অনিষ্ট নিবাৰণৰ উপায় উদ্ভাৱন কৰা উচিত। মানে যিকোনো ক্ষতি কৰাৰ আগতে, ক্ষতি হোৱাৰ আগতে আমি সেই ব্যৱস্থাটো ভাবি লোৱা উচিত। টেঙা আম এবাৰহে বেচিব পাৰি। মানুহে সাধাৰণতে মিঠা আম খাবলৈ ভাল পায়, টেঙা আম খুব এটা ভাল নাপায়। সেইবাবে মানুহে যেতিয়া বজাৰলৈ যায়, তেতিয়া ধন দি, টকা দি টেঙা আম নিকিনে, সদায় মিঠা আমকে কিনি আনিবলৈ বিচাৰে। কিন্তু যেতিয়া বেচোঁতাই টেঙা আমকে মিঠা আম বুলি কয়, ফাঁকি দিয়ে যে এইটো মিঠা আম হয়, খুব সোৱাদ, লৈ যাওক। আৰু মানুহে লৈ আহে, আহি ঘৰত যেতিয়া খাই জানে যে এইটোচোন টেঙা, তেতিয়া দ্বিতীয়বাৰ বজাৰলৈ গ'লে সেই বেচোঁতাৰ পৰা কেতিয়াও আম নানে। কাৰণ তেওঁৰ এটা বিশ্বাস হৈ যায় যে এই মানুহজনৰ আম টেঙা হয়, মানুহজনে মিছা কৈছে। ঠিক তেনেদৰে এবাৰ যদি ঠগ খায় মানুহজনে, তেতিয়া আগলৈ সাৱধান হয়। গতিকে ইয়াৰ পৰা এইটোকে বুজা যায় যে আনক কেতিয়াও ফাঁকি দিব নালাগে। আনক ফাঁকি দিলে তেতিয়া সেই মানুহে কেতিয়াও আৰু বিশ্বাস নকৰে, তেওঁ বিশ্বাসৰ পাত্ৰ হৈ নাথাকে। গতিকে আমি টেঙা আম এবাৰহে বেচিব পাৰি, ইয়াৰ অন্তৰ্নিহিত ভাৱটো বুজিলোঁ।